हेलो एवरीवन बटर एकेबारे बेया देखा पाइছে আপোনালোকে ইমানেই বেয়া কৰিছে বৰষুণো পেলাইছে ৰ'দো দিছে আকৌ বতৰটো এনেকুৱা মানে কনফিউজ কৰি দিছে বতৰটো তাৰ পিছত উলাই যাব নোৱাৰিছো ন বাহিৰলে তো ভাবিছো কিবা এটা খাও লাগি আছে তো মোবাইল ফেসবুকটো চাই আছিলো চাই থাকোতে পানী পুৰি দেখিলো তো ভাবিছো পানী পুৰি খাবলৈ যাবতো নোৱাৰো কি কৰা যায় ঘৰতে অলপ ৰেডি কৰি খাই লওঁ आलू दुटा লৈ ললো এটা বইল কৰি লওঁ এইকিটা পাতি লৈ এতিয়া মই এফালে পানীখিনি ৰেডি কৰি লম আৰু ইয়া মই তেতেলী পানী লৈ লৈছো লগতে অকমান জলকীয়াৰ গুৰি দি দিলো লগতে জালুকৰ গুৰি অকমান আৰু নিমখ লগতে কুলা নিমখ অকমান আৰু লগতে চাট মছলা অলপ আৰু এফালে মোৰ পানীখিনি ৰেডি হৈ গ'ল আৰু লগতে মই ফুচকাখিনিও ফ্ৰাই কৰি লম আপোনালোকে বাৰু এনেকৈ বনাই খাই নাই বাৰু কমেন্ট কৰি জনাবচোন দেই আৰু ভিডিও পানীপুৰিটো ভাজি লওঁ ঘৰত খাব হলে ৰেডিমেড ফুচকা নহয় জানো আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে বৰিং হয় নেকি জনাবচোন দেই বৰিং হলে মই অকমান ডেভেলপ কৰিব লাগিব নহয় জানো মোৰ ভিডিঅ'ত কিবা এটা যদি কমি হৈ আছে এফালে ফুচকা ৰেডি হৈ গ'ল কাৰ জিভাত পানী আহিছে ক'ব দেই ফাইনেলি ফুচকা হৈ গ'ল এফালে আলু চাটনি এফালে পানী আৰু এয়া ফুচকা আৰু ফুচকা খোৱাৰ আগত অকমান মেট লগাই লওঁ নহলে আপোনালোকে ক'ব নহয় আপোনালোকে নকয় কিন্তু কোৱা মানুহ এজনী আছে মোৰ ভন্টি তাই ক'ব তো ৰুটকিটা অকমান পিংক কৰি ল'ব নোৱাৰিলি ইমান কুলা দেখাইছে কমপ্লেইন বক্স এজনী আছে নহয় সেইকাৰণে অৱশ্যে লিপষ্টিক লগাই এটা অলপ ব্লেক হৈ গৈছে তো অকমান লগাই লওঁ অকমান হলেই হৈ যাব মেটটো লগাই লৈছো এতিয়া ফুচকা খালে নাযাব নহয় জানো আৰু এতিয়া মই মোৰ ফুচকা পানীপুৰি মই ট্ৰাই কৰোঁ অকলে আপোনালোকৰ লগত শ্বেয়াৰ কৰি খাম দেই আৰু কমেন্ট কৰি জনাব যে মোৰ নিচিনা অকলে থাকিলে আপোনালোকে কি কৰে কমেন্ট কৰি জনাবচোন দেই আজি মই অকলে আছো বতৰো বৰষুণ দি আছে বাহিৰত যাব নোৱাৰা বাহিৰত গ'লে ফুচকাৱালাৰ পৰা ফুচকা খাব নোৱাৰো এইটো যে একদম কুলা দেখি পালে মই খাব নোৱাৰো আৰু মই যদি কেতিয়াবা মোৰ হাজবেণ্ডক কওঁ আনিলে মানে মানুহ হেৰিটো চাফা আছিলে না এনেকৈ যে সুধো নহয় গা ধুই আহিছিলে তেনেকৈ কয় গা ধুইয়ে দিছে তোমাৰ কাৰণে তেনেকৈ কয় তো এতিয়া মই ফুচকা আৰম্ভ কৰোঁ এফালে চাওক আপোনালোকে মোৰ মোবাইল পৰি গৈছে ব্লগ বনাওঁ এফালে চাওক মোৰ নখ একেবাৰে চাফা দেই একদম চাফাকৈ বনাইছোঁ আৰু মই ইয়াতকৈ বেষ্ট আৰু হেৰি নাই এইটো আপোনালোকৰ কাৰণে একদম জ্বলাকৈ দিছোঁ আৰু দেই খাব মন গৈছে মোক চাই পেলাই ক'ব দেই আৰু মোৰ খাব মন গ'ল কাৰ পৰা চাই গম পায়নে মই শুই পেলাই মোবাইলত উদাৰিয়া কালাৰ্ছত যে দিয়ে উদাৰিয়া চিৰিয়েলখন সেইখন চাই আছিলোঁ আৰু সেইখন চাই থাকোঁতে মানে তাত এটা চিন দিছিলে পানীপুৰি সিহঁতি পানীপুৰি খাই আছে আৰু দেখি মোৰ জিভাত পানী আহি গ'ল মই ক'লো মই ৰৈ থাকিব নোৱাৰো দেই আৰু বহুতে ভাবে চাগে এজনী কিনো আৰু ভিডিঅ' কৰি থাকে এইটো কৰি থাকে সেইটো কথা নহয় একচুৱেলি নিজৰ মনটো সদায় ভাল কৰি ৰাখিব লাগে মানুহে মনটো ভাল থাকিলে সব ভাল সুখী হৈ থাকিলে আপুনি সকলো ধৰণৰ বেমাৰ আজাৰৰ পৰা ভাল হৈ থাকিব পাৰিব দুই নম্বৰ কথা আপোনাৰ কাম বন কৰিবলৈ মন যাব ফূৰ্তি থাকিবলৈ মন যাব নহয় জানো সেইকাৰণে নিজৰ মনটো সদায়
ভাল কৰি থাকিবলৈ যিটো আপোনাৰ মনটোৱে কয়, যেনেকৈ মোৰ মনটোৱে কয় যে মোক ভিডিঅ' বনা, ফূৰ্তিত থাক ন, তেনেকুৱা যিটো মনে যিটো বিচাৰে সেইটো কৰিব লাগে। মানুহৰ কথা চিন্তা কৰি মানুহেতো বহুত কথা ক'ব, মানুহে কোনো কামতেই আপোনাক কেতিয়াও ভাল নকয়, মানুহে বহুত কথা ক'ব। এতিয়া মই ভিডিঅ' বনাইছোঁ, ফেচবুকত আপলোড কৰিছোঁ, সেইবোৰ চাই মানুহে নোকোৱাকৈ আছে নেকি? বহুতেই কৈছে, বহুতেই ক'বই, কোৱা মানুহ আছে, কৈ থাকক, সেইটো আমি চাই থাকি লাভ নাই। মই জানো মোৰ মনটোৱে য'ত ছেটিছফাইড আছে মই সেইটো কামেই কৰিম। আৰু যেতিয়া মোৰ হাজবেণ্ডে মোক পাৰ্মিশ্যন দিছে, বহুত টেনশ্যন আছে, বহুত দুখ আছে মনত, কিন্তু মই নিজকে হাঁহি থাকি ভাল পাওঁ। তো আপোনালোককো মই এটাই কথা ক'ম যে আপোনাৰ মনটোৱে যিটো বিচাৰে সেইটো কৰিব, আৰু সদায় নিজক শান্তিত ৰাখিব, নিজক মানে ফূৰ্তিত ৰাখিব, নিজে যিটো ভাল পায় সেইটো কৰক আৰু আগবাঢ়ি যাওক। আৰু যদি আপোনালোকে বিচাৰিছে মই আগবাঢ়ি যাওঁ, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুক পেজত মোক ফ'ল' কৰি ল'ব, মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অকণমান আগবাঢ়িবলৈ ছাপোৰ্ট কৰিব। আৰু আপোনালোকে কোনে কোনে ক'ৰ পৰা ভিডিঅ' চাই মোক জনাব কমেণ্টত। আৰু আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল পায় নে নাপায় আপোনালোকে সেইটোও কমেণ্টত জনাব। আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো, তেওঁলোকৰ কাৰণে এইটো ফুচকা দেই, তেওঁলোকৰ নামত এইটো ফুচকা মই খাইছোঁ। অলমষ্ট গোটেইখিনি আদায় কৰি দিলোঁ, 4টা আছে, 4টা পটাপট খাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ফাইনেলি খাই মেলি একদম কমপ্লিট, আৰু ইমানেই টেষ্ট লাগিলে, ইমানেই টেষ্টি লাগিলে, মানে আপোনালোকক কি ক'ম। আৰু আপোনালোকেও চাগে মোক দেখি আপোনালোকৰ কাৰোবাক খাবলৈ মন যাব, মই জানো সেইটো কথা। মোৰ নিচিনা যদি হয় আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰো মন যাব। আৰু এনেকৈ মন গ'লে বনাই খাই দিব, একো নাই, মানে কি থাকিব লাগে বস্তুটো, আৰু বনাই খাই দিব লাগে। মন যোৱা কামটো সদায় কৰিব, আৰু ময়ো কৰোঁ, আগত কৰা নাছিলোঁ, আজিকালি কৰোঁ। আৰু আজিকালি মই নিজকে বহুতেই মানে সুখী মানে, যে মই মন যোৱা কামটো কৰি দিওঁ, তেতিয়া মোৰ ভাল লাগে। তো সেইটোৱে। আৰু মানুহৰ বহুত কিছুমান মানুহ এনেকুৱা আছে, চাবচোন আপোনালোকে দেই, ভিডিঅ' চাই, মানে পাৰ্চনেলি মোৰ কিছুমান চিনাকি মানুহ আছে, ভিডিঅ' চাই, কিন্তু তেওঁলোকে ভাবে কি জানেনে, এইজনীক লাইক যদি কৰি দিওঁ তাই আকৌ বহুত পইচাওলা হৈ যাব নহয়, তাই পইচা পাই যাব ইউটিউবত ভিডিঅ' বনাই, গতিকে তাই লাইক নকৰোঁ। ভিডিঅ'টো কিন্তু চাই আকৌ দেই, লাইক নকৰে, কমেণ্টো নকৰে, মানে কি ভাবে, হিংসা বোলা বস্তুটো একেবাৰে বেয়া। আৰু সেইফালে দেখিছেনে, কাপোৰ জাপিব আছে, কাপোৰখিনি জাপি লওঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। তেওঁলোকৰ কথাটো কওঁ যে যিসকলে ভাবে যে মই বহুত পইচা পাই যাম আৰু এটা লাইক এটা কমেণ্টত, তেতিয়াহ'লে তেওঁলোকক মই কওঁ, মোক এটা লাইক আৰু এটা কমেণ্টত মই পইচা নেপাওঁ। আপোনালোকে যদি নিদিয়ে একো নাই, লাইক নিদিলেও নাই, নাচালেও একো আপত্তি নাই, কিন্তু যিসকলে চাই আছে তেওঁলোকক মোৰ অশেষ ধন্যবাদ। আৰু এনেকৈ মৰম দি যাব, ছাপোৰ্ট কৰি যাব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।